हेलो एवरीवन आपनालोকক सैनिकाज किचेनলৈ प्रथमते स्वागतम जनाइছো आपनालोকৰ মাজলৈ আজি ৰাতিৰ সাজত মই কিনো বনালো তাকে দেখাও বুলি আহিলো আহকচোন মই কি বনালো এয়া চাওক মই গেছত এখিনি বুট বইল হ'ব দিছো আৰু লগতে কেটুকুমান কাটি লোৱা আলু তাত দি দিছো সেইখিনি মই বনাম বুলি ভাবিছো বুটৰ ঘুগুনি গতিকে এইখিনি কেনেকৈ বনাই আপোনালোকক দেখাও বুলি ভাবিলো আৰু লগত বনাম মই ৰুটি আৰু তিয়হৰ ৰুটি বনাম বুলি ভাবিছিলো গতিকে এয়া দেখিছে মই এটা তিয়হ হেনেকৈ কাটি ললো আৰু মিক্সাৰ জাৰত দি দিছো এতিয়া এইখিনি মই মিক্সিত পেষ্ট বনাই লম মিক্সিত পেষ্ট বনোৱা হৈ গৈছে এতিয়া মই ইয়াত ৰখা এটুকুৰা আদা নহৰু আৰু পিয়াজখিনি কাটি লম লগতে জলকীয়া কেইটা গুছাই এইখিনি মিক্সাৰত মই দি গ্ৰাইণ্ড কৰি লম এই মিক্সাৰ মছলাৰ যেটো মিক্সাৰ হ'ব সেইখিনি মই বুটৰ ঘুগুনিখিনিৰ কাৰণে মানে গ্ৰাইণ্ড কৰি লৈছো আৰু এই তিয়হৰ যেটো পেষ্ট সেইখিনি মই আটা মাৰিবলৈ লৈছো এতিয়া তিয়হৰ পেষ্টখিনি মই দি দিলো এতিয়া এই বাটিটো দেখিছে বাটিটোৰ জোখেৰে মই ইয়াত দুবাটি আটা দি দিছো লগত এইখিনি বেকিং পাউডাৰ দিছো আৰু এইখিনি নিমখ দিছো প্ৰয়োজন অনুসাৰে আপোনালোকে দি ল'ব আটাৰ পৰিমাণ কম বেছি কৰি ল'ব এতিয়া এইখিনি পানী নোহোৱাকৈ মই মঠি লম পানীৰ প্ৰয়োজন নাই কাৰণ তিয়হৰ যেটো ৰস ওলাই সেইখিনি আমাৰ আটা মঠা হৈ যায় আপোনালোকে ডোটো অলপ টান কৰো বুলি ভাবিলে আটা অলপ বেছিকৈ দিব মই অলপ ডোটো ঢিলাকৈ ৰাখিছো এনেকৈ চাওক প্ৰয়োজন অনুসৰি বেছি ঢিলা হৈ থকা নিচিনা পালে আটা দি দিব এতিয়া মই মিক্সাৰটোত কাটি লোৱা যিখিনি আদা নহৰু আছে এইখিনি দি গ্ৰাইণ্ড কৰি লম জলকীয়াখিনি দি দিম আৰু তাত 1 চামুচ পৰিমাণৰ জিৰা দি দিম সেইখিনি গ্ৰাইণ্ড হোৱালৈ ইয়া মই তাৱা এখনত বেলি লোৱা ৰুটিটো মানে বঢ়াই দিছো আৰু ৰুটি পুৰিবলৈতো সকলোৱে জানে আটা মানে ৰুটি বেলিবলৈও সকলোৱে জানে সেইকাৰণে সেইখিনি মই নেদেখালো স্কিপ হৈ গ'ল এনেকৈ মই ৰুটি 4টা লাডু হৈছিলে সেই 4টা লাডু এনেকৈ মই বনাই লম এতিয়া মই বুটৰ কাৰীখিনি বনাবলৈ ঘুগুনিখিনি বনাবলৈ এখন কেৰাহীত অলপ তেল দি লৈছো তেলত মই কাটি লোৱা পিয়াজৰ টুকুৰা কেইটা দি দিছো আৰু এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম লগতে মই তেজপাত দুটা ফালি দি দিছো আৰু এইখিনি যিখিনি মছলা মই গ্ৰাইণ্ড কৰি লৈছিলো সেই গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি মই ইয়াত দি দিম মই তেলৰ পৰিমাণটো খুব কম ব্যৱহাৰ কৰিছো আপোনালোকৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব যিসকলে বেছি তেল খায় মই পৰাপক্ষত কমকৈ ব্যৱহাৰ কৰো এতিয়া মছলাখিনি কম জুইত ভাজি থাকিম নহলে কেৰাহীটোত লাগি ধৰিব পাৰে আপোনালোকৰ নন ষ্টিক তাৱা বা কেৰাহী থাকিলে সেয়া ইউজ কৰিব পাৰিব মই নন ষ্টিক একেবাৰে ইউজ নকৰো এতিয়া ইয়াত পৰিমাণ অনুযায়ী হালধি দি দিছো এতিয়া এইখিনি আকৌ অলপ সময়ৰ কাৰণে ভাজি লম মছলাখিনি ভাজা হৈ গৈছে এতিয়া তাত মই প্ৰয়োজন অনুসৰি অলপ পানী দি মছলাখিনি সিজিবলৈ দিম তেতিয়া মছলা যিহেতু মই তেল কম ব্যৱহাৰ কৰিছো গতিকে মছলাখিনি অলপ পানী দি যদি সিজিবলৈ দিও তেতিয়া মছলাৰ গ্ৰেভিটো বহুত ধুনীয়া হৈ আহে আৰু গোন্ধও বহুত ভালকৈ ওলাই আৰু ভাল লাগে সিজি উঠে ধুনীয়াকৈ এইখিনি দেখিছে গ্ৰেভিখিনি এনেকৈ পানীটো শুকাই আহিছে শুকাই অহাৰ লগে লগে ইয়াত মই
অলপ পৰিমাণৰ জালুকৰ গুড়ি দি দিছোঁ। এতিয়া আকৌ এইখিনি মই লৰাই দিম। এতিয়া তাত মই বুট আলুৰ যিখিনি মিশ্ৰণ মানে বইল কৰি লৈছিলোঁ, সেই বইল কৰা বুট আলুখিনি মই দি দিছোঁ বুটৰ ঘুগুনি বনাবৰ কাৰণে। আৰু ইয়াত প্ৰয়োজন অনুসৰি মই পানী দি দিম। আপোনালোকে পানীৰ পৰিমাণ কম বা বেছি কৰিব পাৰে। মই বহুত বেছি পানী দিয়া নাই আৰু প্ৰয়োজন অনুসৰি ইয়াত নিমখ দি দিছোঁ। কাৰণ ৰুটিৰ লগত খাম, বেছি পনীয়া হ'লে একেবাৰে ঘুগুনিটো খাই ভাল নালাগিব। গতিকে মই পানী কম পৰিমাণে দি এইখিনি গ্ৰেভি হ'বলৈ দিম, উতলাই থাকিম। কমেও 10ৰ পৰা 15 মিনিট সময়ৰ কাৰণে মই এইখিনি উতলাই থাকিম। এয়া মাজে মাজে মই 10 বা 15 মিনিটৰ মানে 5 মিনিটৰ মূৰে মূৰে মই এইখিনি চেক কৰিছোঁ। আৰু এইখিনি 10-15 মিনিটৰ কাৰণে মই উতলিবলৈ দিম ভালকৈ, হাই ফ্লেমত উতলিবলৈ দিম। এইখিনি মই ঢাকোন লগাই দিয়া নাই। ঢাকোন লগাই দিলে সোৱাদটো ভাল নলগা নিচিনা হয়, আমাৰ এখেতে ভাল নাপায়। গতিকে মই ঢাকোন লগাই দিয়া নাই। এয়া হৈ গৈছে বুটৰ ঘুগুনি। এতিয়া চাওক মই বাটিত উলিয়াম। এইখিনি কিমান সুস্বাদু হৈছে, আপুনি ৰংটো দেখোঁতেই ধৰিব পাৰিব। খাই কিমান ভাল লাগিব, সঁচাই বহুত টেষ্টি হয়। আপোনালোকে যদি এনেকৈ বনাই খায়, প্লিজ মোক কমেণ্ট বক্সত জনাবচোন। মই কিন্তু বহুতেই ভাল পাওঁ, আমাৰ ঘৰতো সকলোৱে ভাল পায় এনেকৈ খাই। আপোনালোকে আৰু যদি কোনোবাই বনাই এনেকৈ আজিলৈ খাই পোৱা নাই, তেতিয়াহ'লে এই ৰেচিপিটো ট্ৰাই কৰিব। আৰু মোৰ চেনেলটো যদি চাই ভাল পালে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। অতি সোনকালে আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।